Hi friends, today I will discuss about 5 special characteristics of students. 5 characteristics which can make students successful. 5টা characteristics যি 5টাই ছাত্ৰ ছাত্ৰীক সফলতাৰ দিশত লৈ যাব পাৰে। এটা সংস্কৃতৰ শ্লোক আছে। শ্লোকটো হৈছে কাক চেষ্টা বকু ধ্যানম স্বান নিদ্ৰা তথৈবচ অল্পহাৰী গৃহং ত্যাগী বিদ্যাৰ্থী পঞ্চলক্ষণম। এই শ্লোকটোত কি কথা ক'বলৈ গৈছে যে কাক চেষ্টা কাউৰীৰ নিচিনা চেষ্টা কাউৰীৰ নিচিনা চেষ্টা ক'বলৈ যাওঁতে আমি এটা কথা মনত ৰাখিব লাগিব সেই যে সৰুতে শুনিছিলোঁ সাধুটো কাউৰী এটাৰ পিয়াহ লাগিছিলে পিয়াহ লাগোতে এঘৰৰ চোতালত গৈ দেখিলে যে কলহ এটাৰ তলত একদম তলিত পানী অকণমান আছে কাউৰীটোৱে অলপ দূৰত থকা শিলগুটি এসোপা আছিলে তাৰ পৰা ঠোঁটেৰে শিলগুটি আনি সেই টেকেলিটোত কলহটোত পেলাই এটা সময়ত পানীখিনি ওপৰলৈ উঠি আহিলে শিল পৰোঁতে গতিকে সেয়া পানী খাই পেলাই নিজৰ পিয়াহ গুচালে গতিকে কাউৰীয়ে সেইধৰণে চেষ্টা কৰে বকুত ধ্যানম বগলীৰ দৰে ধ্যান বগলী যেতিয়া পুখুৰীত পৰি থাকে তেতিয়া তোমালোকে চাবা পুখুৰীত জেং পেলাই থোৱা আছে জেং পেলাই থোৱা থাকে জেঙৰ ওপৰত বগলী এটা পৰেগৈ পৰাৰ পিছত সি এটা মৃত প্ৰাণীৰ নিচিনাকৈ ঘণ্টাৰ পিছত ঘণ্টা সেই টুকুৰাত পৰি থাকে বগলীটোৰ ছাঁটো দেখি মাছে প্ৰথমতে ওপৰলৈ উঠি নাহে কিন্তু যেতিয়া ভাবে তাৰ লৰচৰ নকৰা দেখে তেতিয়া ওপৰলৈ উঠি আহে ওপৰলৈ উঠাৰ পিছত সি থপককৈ মাছ এটা লৈ পেলাই গছৰ ডালত বহি মাছটো খায়গৈ বকুত ধ্যানম কাক চেষ্টা বকুত ধ্যানম স্বান নিদ্ৰা স্বান মানে কুকুৰৰ টোপনি বৰ গভীৰ টোপনি আমাৰ মানুহে কয় যে কুকুৰৰ টোপনি পাতল নহয় গভীৰ টোপনি কিন্তু সেই গভীৰ টোপনিৰ মাজতো খিটিককৈ শব্দ এটা হ'লেই কুকুৰে সাৰ পায় গতিকে বিদ্যাৰ্থী এগৰাকীৰ ষ্টুডেণ্ট এজনৰ টোপনি তেনেকুৱা হ'ব লাগিব ৰাতিপুৱা ধৰক সোনকালে সাৰ পাম বুলি ভাবি আছে যে মই কাইলৈ ৰাতিপুৱা 4টা বজাৰ পৰা পঢ়িম বা 3টাত উঠি পঢ়িম বা 5টাত উঠি পঢ়িম কিন্তু শুই দিলে টোপনি নাভাগিলে ৰাতিপুৱা 9টা বজাত উঠিছে 8টা বজাত উঠিছে তেনেকৈ পঢ়া শুনা হ'ব জানো নহয় তেওঁ ৰুটিন মেইনটেইন কৰিব নোৱাৰে তেওঁৰ যিখিনি তেওঁ টাৰ্গেট কৰি থৈছিলে সেই টাৰ্গেটখিনি ফুলফিল নহয় গতিকে কুকুৰৰ ধৰণে টোপনি হ'ব লাগিব কাক চেষ্টা বকুত ধ্যানম স্বান নিদ্ৰা তথৈবচ অল্পহাৰী আহাৰ যি গুৰু ভোজন কৰে যি ভোজন বেছিকৈ কৰে আজিকালিতো মানুহবিলাক সকলোৱে খুব বেছি হেল্থ কনচিয়াছ হৈছে গতিকে ৱেইট লছ কৰিছে এক্সাৰচাইজ কৰিছে ৰাতি ভাত খাবলৈ এৰিছে বা কিছুমান ল'ৰা ছোৱালী দেখোঁ যে স্বাস্থ্যটো ভাল কৰিবৰ কাৰণে কেইবাদিনো ভাত নাখায় ল' কাৰ্বছ ডায়েটত আছে গতিকে ৰাতি যেতিয়া মানুহে কমকৈ খায় আৰু দিনতো জোখৰকেইটাহে খায় তেতিয়া কি হয় মানুহৰ টোপনিটো কম হয় গাটো পাতল হৈ থাকে গতিকে তেনে ক্ষেত্ৰত বিদ্যাৰ্থীৰ কাৰণে সেইটো এটা বৰ শুভ লক্ষণ নিজক এনাৰ্জেটিক ফিল কৰি থাকিব লাগিব ভাগৰুৱা ফিল নকৰিব লাগিব বেছি শকত হ'লে মানুহৰ নিজৰ শৰীৰটোকে টানিবলৈ কষ্ট হয় ক'ৰবাত পৰিলে পৰি থাকিবৰ মন যায় গতিকে এই কথাটোৱে অল্পহাৰ তাৰমানে কমকৈ খাব লাগে সুষম আহাৰ খাব লাগে গৃহং ত্যাগী শেষৰ পইণ্টটো হৈছে গৃহং ত্যাগী তাৰমানে ঘৰ এৰিব পৰা বিধৰ হ'ব লাগে চাণক্যৰ কথা মনত পেলোৱাচোন তোমালোকে চাণক্যই যেতিয়া ঘৰ এৰি ইমান দূৰলৈ তেতিয়া সিন্ধু প্ৰদেশ তাত গৈ পেলাই শিক্ষা গ্ৰহণৰ কাৰণে গৈছিলে কিমান দূৰত ঘৰ এৰি থৈ গৈছিলে আমাৰ ল'ৰা ছোৱালীয়ে যেতিয়া মেট্ৰিকৰ পিছত হায়াৰ ছেকেণ্ডেৰীলৈ যায় আজিকালিতো জুনিয়ৰ কলেজবিলাকৰ ঘৰৰ ওচৰে জুনিয়ৰ কলেজ হ'ল গতিকে বৰ বিশেষ অসুবিধা নাথাকে কিন্তু তুমি মনে বিচৰা ভাল জুনিয়ৰ কলেজ এখনত পঢ়িবলৈ ভাল কলেজ এখনত পঢ়িবলৈ ঘৰ এৰিবলগীয়া নহয় জানো একেধৰণেৰে তুমি কোনোবা এখন ইউনিভাৰ্চিটি দিল্লী ইউনিভাৰ্চিটি পঢ়িবলৈ মন গ'ল তোমাৰ বেংগলোৰত পঢ়িবলৈ মন গ'ল তুমি JEE ক্ৰেক কৰিলা তুমি নীট ক্ৰেক কৰিলা বা তুমি অন্য কোনোবা টেকনিকেল এডুকেশ্যনত তুমি যাব বিচাৰিছা মনে বিচৰা কলেজ এখনলৈ যাব বিচাৰিছা ঘৰ এৰিব নালাগিব জানো তেনে ক্ষেত্ৰত তোমাৰ যদি হোম ছিকনেছ থাকে তুমি এজন সফল ছাত্ৰ কেতিয়াও হ'ব নোৱাৰা গতিকে এগৰাকী সফল ছাত্ৰৰ বাবে প্ৰয়োজনীয় অভ্যাসকেইটা এই 5টাই অভ্যাস কৰিবলৈ আৰম্ভ কৰা
সফলতা তোমাৰ হাতৰ মুঠিত থাকিব কনচেনট্ৰেশ্যন থাকিব কিবা কিবি থাকিব সেই কথাবিলাক মানুহে ক'ব আমি 5টা ডিৰ কথাও কৈ থাকিব সেইটো পিছত মই ক'ম গতিকে আকৌ এবাৰ সেই শ্লোকটোৰে মই সামৰিছোঁ কাক চেষ্টা বকু ধ্যানম স্বান নিদ্ৰা তথৈবচ অল্পহাৰী গৃহং ত্যাগী বিদ্যাৰ্থী পঞ্চলক্ষণম আশা কৰোঁ আমাৰ ছাত্ৰ ছাত্ৰীসকলে অসমৰ ছাত্ৰ ছাত্ৰীসকলে সকলোৱে এই 5টা কেৰেক্টাৰিষ্টিক্স এই 5টা চৰিত্ৰ নিজৰ মাজত গঢ় দি নিজকে এজন সফল ছাত্ৰ আৰু সফল ব্যক্তি হিচাপে গঢ় দিব ধন্যবাদ বাই বাই